হেল্ল' গাইছ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। আজি মানে গৈ আছোঁ তাৰমানে 12 পূজাত হৈ আছে, 12 পূজা যোৱাবাৰী সাহিত্য সভা হৈ আছে, তালৈ গৈ আছোঁ। এতিয়া গৈ থাকোঁ আৰু তাত গৈ সকলোখিনি দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব দেই। এতিয়া হেলমেটটো পিন্ধি লওঁ। এইটো আছে বন্ধু, এইখনত দি লওঁ মই বাই বাই বন্ধু। এইটো হেলমেট লগালো এনেকা ছোৱালী মানুহ নিচিনা ভাল লাগিছে নে নাই কমেণ্ট কৰিব। কুকুৰা চৰাই আৰু ইফালে কি হৈছে? পাতিহাঁহৰ গিয়েকটো হৈছে। এই গাড়ী বেয়া হৈ গ'ল। গাই চাওক ৰাতিখন সাহিত্য সভা চাবলৈ সেই গাড়ী বেয়া হৈ গৈছে। এতিয়া ষ্টাৰ্ট লৈছে, এতিয়া জপিলো এনেকুৱা অৱস্থা হৈছে। ওলাই গৈছে কৰি গৈছে দেই এবাৰ মানে ষ্টাৰ্টে নহওক কয় আকৌ দেই, পাদা ওলাই যায়। পাতাটো আমি আহি পাইছোঁ এতিয়া দেই। এইপিনে গাই চাওক, এইপিনে এইপিনে কি ল'ব আপুনি ল'ব পাৰিব দেই। আৰু এইপিনে পপকৰ্ণ মপকৰ্ণ এইখিনি আমি সোমাইছোঁ এতিয়া বাণিজ্যিক মেলা বুলি কৈছে দেই। বাণিজ্যিক মেলাতে সোমাই আছোঁ, চাওক এইপিনে মানে বেগ চেগ আছে, ল'ব পাৰে। এইবিলাক আছে আপোনাৰ নিম কাঠৰ ফণি বুলি কৈছে। এইখিনি চাব লিখা আছে নিম কাঠৰ ফণি, মানে গোটেইখিনি কাঠৰ বস্তুৱে পোৱা যায়। আৰু এইপিনে আছে আচাৰ, এইপিনে আছে ফুলি খাৰু যি লয় ধৰক। এইপিনে আছে আপোনাৰ জেকেট থাকে ল'ব পাৰে ঠাণ্ডা দিনৰ কাৰণে, আৰু জেকেট চেকেট। বছৰত 3বাৰকৈ ফল দিয়ে। হয়, ফলটো দিব না? ফলটো দিব। বছৰত 3বাৰকৈ ফল দিয়ে। খোৱা বোৱা কৰি আছে আৰু ইয়াত আছে আপোনাৰ, ইয়াত চাহ চিঙৰা কচৰি ঘুগুনি আদি পকৰি চকৰি পোৱা যায়। এইপিনে আহিলে খাব এইখন দোকানত। এইপিনে পাণ তামোল পোৱা যায়। এইপিনে আছে চেণ্ডেল টেণ্ডেল, আপুনি যিহেতু আহিলে চেণ্ডেল ল'ব পাৰিব। আৰু এইপিনে ফুলি খাৰু আছে। দাদা বা আহিব ন, দাদা আহিব আপোনাৰ ওচৰত। এইপিনে আছে আপোনাৰ যোনে আমাৰ জনজাতি, এইবিলাক জনজাতি সাজ পোছাক আছে। এইপিনে আছে খালী একো নাই এইপিনে। আৰু এইপিনে আছে আপোনাৰ ভোজনালয় এখন, আহিলে ৰেষ্টুৰেণ্ট হয়, খাব পাৰিব ইয়াত। ইজি গৈছে তাৰমানে মানুহ আহোঁতে আহোঁতে বোকা উঠি গৈছে। এইপিনে চাওক তাৰপিছত এয়া কি ক'ব, এয়া বাৰু ঘুগুনি খাইছে, বেলেগে এৰি থৈ গ'ল। কি ক'ম, পইচা নাই, পইচা শেষ, গোটেই পইচা শেষ। এতিয়া কি কয়, বেলেগে সত্ৰীয়া সংগীত বিদ্যালয়ত জাগিৰোডৰ